ছাত্ৰ-ছাত্ৰীসকল আজি অৰ্থনৈতিক মৌলিক বিষয়সমূহৰ এটো দ্বিতীয় ভিডিঅ' প্ৰথমটো ভিডিঅ'ত আমি অৰ্থবিজ্ঞানৰ বিভিন্ন সংজ্ঞাসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ আজি আমি আলোচনা কৰিম অৰ্থনীতি পৰিসৰে বা অৰ্থবিজ্ঞানৰ পৰিসৰেনো কি সাঙুৰি লৈ সেই বিষয়ে আমি আজি আলোচনা কৰিম আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ যে অৰ্থবিজ্ঞানে এখন অৰ্থনীতি বা এখন সমাজৰ বা এজন ব্যক্তিৰ বিভিন্ন অৰ্থনৈতিক কাম-কাজসমূহ আলোচনা কৰে গতিকে আমি ইয়াৰ পৰা বুজি পাওঁ যে অৰ্থবিজ্ঞানৰ অধ্যয়নৰ ভিতৰত বা ইয়াৰ পৰিসৰৰ ভিতৰত অৰ্থনৈতিক বিভিন্ন কাম-কাজসমূহ আলোচনা কৰে গতিকে অৰ্থনৈতিক পৰিসৰে অৰ্থনীতিৰ ভিতৰত কি বিষয়সমূহ আলোচনা কৰে যিবোৰ বিষয় আৰ্থিক কাম-কাজৰ লগত জড়িত পাঠ্যপুথিত বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰ্যাৱলী আলোচনা কৰি দিছে পইণ্ট ৱাইজ ফাৰ্ষ্টতে দিছে ফাৰ্ষ্ট পইণ্টটো কি দিছে ভোগ কাৰ্য বা কনজাম্পশ্যন এতিয়া ইয়াত কি দিছে আমাৰ অভাৱ দূৰ কৰা কাৰ্যকলাপেই হৈছে ভোগ কাৰ্যৰ লগত জড়িত বিভিন্ন বিধিসমূহ ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত এতিয়া ভোগ মানে কি হৈছে বা ভোগ কাৰ্য মানে কি হৈছে আমাৰ অভাৱসমূহ সাধাৰণতে কি হয় অসীম আমাৰ অসীম অভাৱসমূহ পূৰ কৰিবলৈ আমি যি কাৰ্য বা যি ক্ৰিয়া সম্পাদন কৰোঁ তাকে কি বুলি কয় ভোগ কাৰ্য আৰু এই ভোগ কাৰ্যৰ লগত জড়িত বিভিন্ন কাম-কাজ যেনে ইয়াত কি দিছে ভোগ কাৰ্যৰ লগত জড়িত বিভিন্ন বিধি বা বিভিন্ন নীতি-নিয়ম ভোক্তাৰ ভাৰসাম্য ইত্যাদি আমি অৰ্থনীতিৰ ভিতৰত বা অৰ্থবিজ্ঞানৰ ভিতৰত অধ্যয়ন কৰোঁ এতিয়া উপভোক্তা ভাৰসাম্য উপভোক্তা বা ভোক্তা এই উপভোক্তা মানে কি হৈছে কাক বুজাইছে যোনে ভোগ কাৰ্য সম্পাদন কৰে অৰ্থাৎ আমি কি কৰোঁ আমাৰ অভাৱবোৰ পূৰ কৰিবলৈ যেতিয়া আমি কিবা এটা ভোগ কাৰ্য কৰোঁ ভোগ কাৰ্য বা উপভোগ কাৰ্যৰ লগত জড়িত বিভিন্ন বিধিসমূহ ভোক্তাৰ ভাৰসাম্যৰ বিষয়ে মই ইয়াত বিশদভাৱে আলোচনা নকৰোঁ যে তোমালোকে এইবোৰ পৰৱৰ্তী তোমালোকৰ ক্লাছসমূহত যে তোমালোকে ক্ৰমান্বয়ে যেতিয়া ওপৰৰ ক্লাছলৈ গৈ থাকিবা তেতিয়া এইসমূহৰ বিষয়ে পাবা গতিকে এতিয়া আলোচনা নকৰোঁ তোমালোকে এতিয়া এইখিনি জানি থবা যে অৰ্থবিজ্ঞানে ইয়াৰ পৰিসৰৰ ভিতৰত কি সাঙুৰি লয় আমি বা উপভোক্তাসমূহে কৰা বিভিন্ন ধৰণৰ ভোগ কাৰ্য দ্বিতীয়টো ইয়াত কি দিছে উৎপাদন এতিয়া আমি উপভোগ কৰিবলৈ আমি যিসমূহ সামগ্ৰী বা বস্তু আৰু বিভিন্ন ধৰণৰ সেৱাবোৰ সৃষ্টি কৰা যি কাৰ্য সেই কাৰ্যকে কি বুলি কয় উৎপাদনৰ লগত জড়িত বিভিন্ন কাৰ্যসমূহ যেনে উৎপাদনৰ 4টা উপাদান তাৰ উপৰিও উৎপাদনৰ বিধি উৎপাদকৰ ভাৰসাম্য আৰ্থিক ব্যৱস্থা ইত্যাদি বিষয়সমূহ আমাৰ অৰ্থবিজ্ঞানৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে ইয়াত কি দিছে উৎপাদনৰ 4টা উপাদান কি দিছে ভূমি শ্ৰম মূলধন আৰু সংগঠন তাৰ মানে এতিয়া যিকোনো বস্তু আমি উৎপাদন কৰিবলৈ আমাক কি বস্তু সাধাৰণতে প্ৰয়োজন হয় তাকে কি বুলি কয় উৎপাদনৰ উপাদান আৰু এই উৎপাদনৰ উপাদান কেই প্ৰকাৰৰ 4 প্ৰকাৰৰ কি চোৱা এতিয়া আমি সাধাৰণতে যিকোনো বস্তু উৎপাদন কৰিবলৈ আমাক কি প্ৰয়োজন হয় ভূমি হয়নে নিৰ্দিষ্ট এটুকুৰা জেগা লাগে তাৰ পিছত কি লাগিব আমাক সেই উৎপাদন কাৰ্য সম্পাদন কৰিবলৈ কি লাগিব শ্ৰমিক বা শ্ৰম হৈছে তৃতীয়টো কি হৈছে আমাৰ বিভিন্ন ধৰণৰ উৎপাদন কাৰ্য সম্পাদন কৰিবৰ কাৰণে আমাক কি লাগিব মূলধনত ইয়াত কি হ'ব টকা পইচা যন্ত্ৰপাতি ইত্যাদি আমাৰ ইয়াত মূলধনৰ ভিতৰত সোমাই থাকিব তাৰপিছত কি লাগিব এই ভূমি শ্ৰম মূলধন এই সকলোকে একত্ৰিত কৰিবলৈ এজন কি লাগিব সংগঠক বা সংগঠন হৈছে এই 4টা ভূমি শ্ৰম মূলধন আৰু সংগঠনক আমি কি বুলি কওঁ উৎপাদনৰ উপাদান এটো ইম্পৰ্টেন্ট তোমালোকে মনত থবা তাৰ পিছত চোৱা
উপভোক্তাসকলৰ যেনেকৈ উপভোগ কাৰ্যৰ লগত জড়িত বিভিন্ন বিধি আছিলে, উপভোক্তাৰ ভাৰসাম্য আছিলে, ঠিক তেনেদৰে উৎপাদন কাৰ্যৰ ক্ষেত্ৰতো উৎপাদনৰ বিভিন্ন বিধি, ভাৰসাম্য, আৰ্থিক ব্যৱস্থা আদি অৰ্থবিজ্ঞানত আমি কি কৰোঁ, আলোচনা কৰোঁ। তাৰপিছত কি দিছে চোৱা, তৃতীয়টো বিতৰণ বা ডিষ্ট্ৰিবিউশ্যন। তাৰ মানে কি হৈছে, উৎপাদন কাৰ্য যেতিয়া সম্পাদন হয়, তেতিয়া সম্পাদনৰ ফলত যি সামগ্ৰী উৎপাদিত হয়, সেই সামগ্ৰীসমূহ আমাৰ বিভিন্নজন উপভোক্তাৰ ওচৰত কি কৰিবলগীয়া হয়, বিতৰণ কৰিবলগীয়া হয়, হয়নে? বিতৰণ কৰিলেহে উপভোগ কৰিব পাৰিব, সম্ভৱ, হয়নে? এতিয়া সকলো বস্তু উৎপাদন কৰিলেই নহ'ব, উপভোক্তাজনে সেই সামগ্ৰীবিধ উপভোগ কৰিব পায়। তাৰ বাবে সামগ্ৰীবিধ কি হ'ব লাগিব, উপভোক্তাসকলৰ মাজত বিতৰণ হ'ব লাগিব। আৰু সেই বিতৰণৰ লগত জড়িত বিভিন্ন নীতি, বিভিন্ন বিধিসমূহ আমি অৰ্থনীতিৰ ভিতৰত আলোচনা কৰোঁ। ইয়াৰ পিছত কি দিছে চোৱা, বিনিময়। এজন ব্যক্তিয়ে যিদৰে নিজৰ সকলো প্ৰয়োজনীয় সামগ্ৰী নিজে উৎপাদন কৰি ল'ব নোৱাৰে, ঠিক তেনেদৰে এখন দেশ বা এটা অঞ্চলেও নিজৰ প্ৰয়োজনীয় সকলো সম্পদ বা সকলো সামগ্ৰী উৎপাদন কৰি ল'ব নোৱাৰে। যাৰ ফলত সেই দেশ বা সেই অঞ্চলটোৱে কি কৰিবলগীয়া হয়, অন্য এখন দেশ বা অন্য এটা অঞ্চলৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হয়। আৰু তাৰ ফলত সেই দেশখনে বা সেই অঞ্চলটোৱে উৎপাদন কৰিব নোৱাৰা সামগ্ৰীবিধ অন্য এখন দেশ বা অন্য এখন অঞ্চলৰ লগত সেই সামগ্ৰীবিধ বিনিময় কৰি লয়। যাৰ ফলত কি হৈছে যাৰ ফলত আভ্যন্তৰীণ বাণিজ্য আৰু আন্তৰ্জাতিক বাণিজ্যৰ জৰিয়তে দেশীয় আৰু আন্তৰ্জাতিক বিনিময় হয়। এতিয়া আভ্যন্তৰীণ বাণিজ্য, এখন দেশ বা এটা অঞ্চলৰ মাজত অঞ্চলৰ ভিতৰত যেতিয়া কি হয়, বিনিময় প্ৰথা হয় বা সামগ্ৰী বিনিময় হয়, তাক আমি কি বুলি কওঁ, দেশীয় বিনিময় আৰু আন্তৰ্জাতিক বিনিময়। তাৰমানে বিভিন্ন দেশৰ মাজত যেতিয়া উৎপাদন হয়, তাক আমি কি বুলি কওঁ, আন্তৰ্জাতিক বিনিময়। অৰ্থনীতিত আৰু এই দুইবিধ বিনিময় অৰ্থাৎ দেশীয় বিনিময় আৰু আন্তৰ্জাতিক বিনিময়, এই বিষয়ে অৰ্থবিজ্ঞানত আলোচনা কৰা হয়। এতিয়া চোৱা, ইয়াত তোমালোকৰ এটা উদাহৰণ দিছে। কি দিছে, অসমৰ মৰিগাঁও জিলাৰ জোনবিল মেলা। তোমালোকে হয়তো এই মেলা বিষয়ে শুনিছা নিশ্চয়। এই মেলাত কি হৈছে চোৱা, এই মেলা প্ৰত্যক্ষ বিনিময় প্ৰথাৰ এক উৎকৃষ্ট উদাহৰণ। তাৰমানে বিনিময়, ইয়াত আমি যেনেকৈ আমাক কিবা বস্তুৰ প্ৰয়োজন হ'লে আমি কি কৰোঁ, টকাৰ মাধ্যমেৰে অৰ্থাৎ মুদ্ৰাৰ মাধ্যমেৰে সেই বস্তুটো কিনো, অৰ্থাৎ মুদ্ৰাৰ মাধ্যমত আমি বিনিময় কৰোঁ। কিন্তু মৰিগাঁও এই জোনবিল মেলাত বস্তুৰ সলনি বস্তু বিনিময় কৰা হয়। কি কৰা হয়, ইয়াত পাহাৰত বসবাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ ভৈয়ামলৈ নামি আহে আৰু ভৈয়ামৰ মানুহৰ লগত প্ৰয়োজনীয় সামগ্ৰীসমূহ বিনিময় কৰে প্ৰত্যক্ষভাৱে। পিছতো কি দিছে চোৱা, মুদ্ৰা অৰ্থাৎ মানি। আমি সাধাৰণতে কি কৰোঁ, আমাৰ প্ৰয়োজনীয় হোৱা সামগ্ৰীসমূহ আমি সাধাৰণতে মুদ্ৰাৰ সহায়ত বিনিময় কৰি লওঁ। আৰু মুদ্ৰাৰ লগত জড়িত বিভিন্ন বিষয়সমূহ অৰ্থবিজ্ঞানৰ ভিতৰত সাঙুৰি লোৱা হৈছে। মুদ্ৰাৰ বিভিন্ন বিষয়সমূহ ইয়াত কি উল্লেখ কৰিছে, মুদ্ৰাৰ ভূমিকা, মুদ্ৰাৰ কাৰ্যাৱলী আৰু মুদ্ৰাৰ বিভিন্ন প্ৰকাৰ, এইসমূহৰ বিষয়ে অৰ্থবিজ্ঞানত আলোচনা কৰা হয়। আমি আৰম্ভণিৰ পৰা বিনিময় মাধ্যম হিচাপে মুদ্ৰা ব্যৱহাৰ কৰা নাছিলোঁ। তেতিয়া আমি কি কৰিছিলোঁ, এই জোনবিল মেলাত হোৱাৰ দৰে বস্তুৰ সলনি বস্তু অৰ্থাৎ সামগ্ৰীৰ সলনি সামগ্ৰী আমি প্ৰত্যক্ষভাৱে ডাইৰেক্টভাৱে কি কৰিছিলোঁ, বিনিময় কৰিছিলোঁ। কিন্তু এই বিনিময় প্ৰথাত কেতবোৰ অসুবিধা দেখা দিছিল, যাৰ ফলত আমি বিনিময় মাধ্যম হিচাপে কি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ, মুদ্ৰা। বিশেষ ধৰণৰ আমি মুদ্ৰা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। তোমালোকৰ নেক্সট ক্লাছত অৰ্থাৎ ক্লাছ 10 যেতিয়া পাবা, তেতিয়া মুদ্ৰাৰ বিভিন্ন ভূমিকা, কাৰ্যাৱলী, প্ৰকাৰ এইবিলাকৰ বিষয়ে তোমালোকে পাবা। তাৰ উপৰিও বিনিময় মাধ্যমৰ লগত জড়িত যিবিলাক অসুবিধা আছিলে সেইবিলাকৰ বিষয়েও
তোমালোকে ক্লাছ 10ত পাবা সেয়ে এতিয়া মই এই ভিডিঅ'ত এই বিষয়ে বিশদভাৱে আলোচনা নকৰোঁ নহলে ভিডিঅ'টো বেছি দীঘল হৈ গৈ থাকিব এতিয়া চোৱা ইয়াৰ পিছত কি দিছে আই এতিয়া আই বুলি ক'লে আমি ইয়াত অৰ্থবিজ্ঞানত কি বুজিম জনমূৰি আয় ৰাষ্ট্ৰীয় বা জাতীয় আয় এখন দেশত এটা বছৰত যিমানখিনি আয় হয় সেই আয়খিনিৰ উপৰিও এই আয়ৰ বৃদ্ধি তথা বিতৰণ তাৰ লগতে অৰ্থনৈতিক কল্যাণৰ লগত এই আয় সম্পৰ্ক কেনে ধৰণৰ সেই বিষয়ে আমি অৰ্থবিজ্ঞানৰ পৰিসৰৰ ভিতৰত আলোচনা কৰোঁ তাৰ পিছত চোৱা ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান অৰ্থনীতিৰ অন্তৰ্গত বা ইয়াৰ অৰ্থনীতিৰ ভিতৰত আমি কিহৰ বিষয়ে আলোচনা কৰোঁ ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান এতিয়া ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান বুলি ক'লে কি বুজো এজন ব্যক্তিয়ে এখন ঘৰ চলাবলৈ কি কৰে আয় কৰে হয়নে ইনকাম কৰে আৰু যি আয় বা ইনকাম উপাৰ্জন কৰে সেই আয়েৰে কি কৰে প্ৰয়োজনীয় বিভিন্ন ক্ষেত্ৰত ব্যয় কৰে তাৰ উপৰিও এজন মানুহৰ বিভিন্ন প্ৰয়োজনীয় সময়ত কি লয় সাধাৰণতে ঋণ লয় ঠিক তেনেদৰে এখন দেশ বা এখন ৰাষ্ট্ৰ চলাবলৈও চৰকাৰে বিভিন্ন ধৰণে কি কৰে আয় উপাৰ্জন কৰে আৰু সেই উপাৰ্জিত আয়েৰে চৰকাৰখনে কি কৰে দেশখনৰ বিভিন্ন ক্ষেত্ৰত ব্যয় কৰে তাৰ উপৰিও কি হয় সেই উপাৰ্জিত আয়ৰ উপৰিও যেতিয়া কিছুমান ক্ষেত্ৰত চৰকাৰখনৰ টকাৰ প্ৰয়োজন হয় তেতিয়া কি কৰে চৰকাৰখনে বিভিন্ন উৎসৰ পৰা ঋণ লয় আৰু এই আয় ব্যয় আৰু ঋণৰ বিষয়েও আমি কি কৰোঁ অৰ্থনীতিৰ আমি আলোচনা কৰোঁ তাৰপিছত তোমালোকৰ কি দিছে চোৱা পাঠ্যপুথিত কল্যাণকামী অৰ্থনীতি বুলি ক'লে আমি কি কৰোঁ সাধাৰণতে আমি এখন অৰ্থনীতিত ভোগ কাৰ্য বা উপভোগ কাৰ্য উৎপাদন আৰু উৎপাদিত সামগ্ৰীৰ বিতৰণ এইবিলাকে বৰ্তমান আমাৰ অৰ্থনীতিৰ মূল বিষয়বস্তু বা মূল লক্ষ্য নহয় তাৰ লগতে আমাৰ এই কাৰ্যবিলাকৰ উপৰিও আমাৰ কি হয় এখন দেশৰ এই কাৰ্যবিলাকৰ ফলত কেনেকুৱা ধৰণৰ দেশখনৰ জনসাধাৰণৰ কল্যাণ সাধন হৈছে সেই বিষয়েও আমি অৰ্থনীতিত আলোচনা কৰোঁ গতিকে অৰ্থনীতিয়ে কল্যাণকামী অৰ্থনীতিৰ লগত জড়িত বিভিন্ন বিষয়বস্তুসমূহ ইয়াৰ পৰিসৰৰ ভিতৰত সাঙুৰি লয় কল্যাণকামী অৰ্থনীতি বিষয়টোৰ লগত জড়িত কেইজনমান বিখ্যাত অৰ্থনীতিবিদৰ বিষয়ে উল্লেখ কৰিছে ইয়াত কাৰ বিষয়ে উল্লেখ কৰিছে চোৱা এ.চি. পিগো উইলফ্ৰেড পেৰেটো হিগছ অমৰ্ত্য সেন আদিয়ে কল্যাণকামী অৰ্থনীতিক জনপ্ৰিয় কৰি তুলিছে এই অমৰ্ত্য সেন হৈছে আমাৰ ভাৰতৰ নোবেল বঁটা প্ৰাপ্ত অৰ্থবিদ এইজন চোৱা তোমাৰ ইয়াত চিত্ৰ দি দিছে তাৰ পিছৰ বিষয়টো কি হৈছে অৰ্থনীতিয়ে ইয়াৰ পৰিসৰৰ ভিতৰত সাঙুৰি লোৱা বিষয়টো কি দিছে পৰিৱেশীয় অৰ্থনীতি ইয়াৰ অৰ্থনৈতিক উন্নয়নৰ সাধনৰ বাবে বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰ্যকলাপসমূহ সম্পাদন কৰে তাৰ ফলত সেই অৰ্থনৈতিক কাৰ্যকলাপৰ ফলত প্ৰকৃতিত এক কুপ্ৰভাৱ পৰা পৰিলক্ষিত হয় যাৰ ফলত দেশখনৰ অৰ্থনৈতিক উন্নতি বৃদ্ধি হোৱাৰ লগে লগে সমান্তৰালভাৱে সেই দেশখনৰ প্ৰাকৃতিক পৰিৱেশ অৱনমিত হ'বলৈ ধৰে সেয়েহে বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ফলত প্ৰকৃতিৰ যাতে ভাৰসাম্য অৰ্থাৎ প্ৰকৃতিৰ যি বেলেন্স ইকুইলিব্ৰিয়াম সেইটো যাতে বিনষ্ট নহয় ধ্বংস নহয় সেই বিষয়ে এই বিষয়ে আলোচনা কৰা হয় পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্যে পাৰিপাৰ্শ্বিকতাৰ অধ্যয়ন অৰ্থনীতিৰ অন্তৰ্ভুক্ত এক খুব ইম্পৰ্টেণ্ট বিষয়বস্তু হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই সংযোজনে অৰ্থনীতিৰ বিষয়ত এক বিশেষ মাত্ৰা প্ৰদান কৰিছে ইয়াৰ পিছৰ বিষয়টো যোনটো অৰ্থনীতিয়ে ইয়াৰ নিজৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে সেয়া হৈছে দক্ষতা
আমি জানো যে আমাৰ অসীম অভাৱসমূহ পূৰণ কৰিবৰ বাবে যিসমূহ সম্পদ আছে সেই সম্পদৰ পৰিমাণ সীমিত আৰু এই সীমিত সম্পদৰ যাতে দক্ষতাপূৰ্ণভাৱে ব্যৱহাৰ হয় সেই বিষয়ে বৰ্তমান অৰ্থনীতি বিজ্ঞানত খুবেই বেছি এই বিষয়ে গুৰুত্বতা প্ৰদান কৰিছে গতিকে সীমিত সম্পদৰাজিৰ যাতে দক্ষতাপূৰ্ণভাৱে ব্যৱহাৰ হয় আৰু ইয়াৰ যোগেদি উৎপাদন প্ৰক্ৰিয়াৰ দ্বাৰা ত্বৰান্বিত কৰিব পাৰিলেহে যাতে মানৱ সমাজৰ কল্যাণ সাধন হয় সেয়েহে দক্ষতাপূৰ্ণ ব্যৱহাৰ সম্পদৰ এই বিষয়টো অৰ্থনীতিৰ অন্তৰ্ভুক্ত কৰা হৈছে বিভিন্ন বিষয়ৰ দৰে অৰ্থবিজ্ঞানেও সময়ৰ লগে লগে সময়ৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ পৰিসৰো বৃদ্ধি কৰি ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ নতুন নতুন বিষয়সমূহ যেনে পৰিৱেশীয় অৰ্থনীতি বিষয়টো তেনে ধৰণৰ বিভিন্ন নতুন নতুন বিষয়সমূহ ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰি গৈ আছে আৰু পৰিৱেশীয় অৰ্থনীতিৰ বিষয়টোৰ উপৰিও যেনে বহনক্ষম উন্নয়ন এইটো এটা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয় যোনটো বিষয় আমাৰ নতুনকৈ অৰ্থবিজ্ঞানৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে গতিকে আজি এই ভিডিঅ'টোত ইমানেই পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম অৰ্থবিজ্ঞানৰ বিভিন্ন মৌলিক ধাৰণা তাৰ উপৰি আমি আলোচনা কৰিম ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতিনো কি গতিকে আজিলৈ আহোঁ ধন্যবাদ